মানে কওকচোন ঘটনাটো। মই ঘৰৰ পৰা ছুটি কাটি আহিছিলো 6 তাৰিখে। এইফালে বৰফ পৰি আছিলে, তাৰ কাৰণে আমাক কনভয় চলা নাছিল। তাৰপিছত আমি বেলেগ কেম্পত আৰু 4-5 দিন মান হল কৰাৰ পিছত যোৱাকালি কনভয় চলিলে। যোৱাকালি মই ৰাতি 1:30 বজাতে ওলালো। হঠাৎ ওলালো, একো খোৱা নাই, এনেকে আহি আছো ক'তো নৰখে গাড়ী। আহি 3:30 মান বাজিছিলে, 4টা বাজো আৰু সেই সময়ত আমাৰ গাড়ীখন আছিলে এনে 5 নম্বৰ মানত আছিলে। কেইখন গাড়ী আছিল? মুঠ কেইখন গাড়ী আছিলে? গাড়ীটো মই গম নাপাওঁ বিশেষ কিমানখন আহিছে, নে আছিলে আৰু 40-50 খন থাকিব লাগে আমাৰ কনভয়। তাৰপিছত আগৰ পৰা মানে আগত এখন আমাৰ BP গাড়ী গৈছে, সেইখন একো কৰা নাই। তাৰপিছত নেক্সটখনো একো কৰা নাই, মানুহ কম আছে। 3 নম্বৰখনো একো কৰা নাই। এই 4 নম্বৰখনত মানুহ বেছি দেখা পাই, মানে হেৰি আছিলে না, এইটো ফিদা নামলা এনেকুৱা ধৰণৰ, মানে কি কয় এইটো আত্মঘাতী বম, মানে মৰো বুলি আহিছে। আগৰ মানে বনেটখনত ID টো লগাই ৰাখিছিল নেকি, আহি পেলাই আমাৰ গাড়ীখনত ডাইৰেক্ট খুন্দা মাৰি দিছে, এই মানে চাইডৰ ফালে। তাৰপিছত ব্লাষ্ট হৈ গ'ল। মই নেক্সট গাড়ীখনত আছিলো। তাৰ পিছত আৰু উৰি গ'ল, চকুৰ আগত পাগল হৈ গ'লো, এনেকুৱা এটা আৱাজ হৈ গ'ল। তাৰপিছত এই গাড়ী কিবা কিবি আহি পেলাই আমাৰ গাড়ীটো লাগিছে। চিচা ভাঙি গৈছে, ড্ৰাইভাৰৰ অলপমান মুখ চুখ ফাটি গ'ল, আৰু ওপৰত এজন চন্ত্ৰী থাকে, তেখেতৰ মানে অলপ গম্ভীৰ হৈছে তেখেতৰ আঘাতটো। ভাল হ'ব লাগে। তাৰপিছত আমাৰো হাতত লাগিছে, মোৰ অলপ চলপ কাটিছিলে। তাৰপিছত আমি গাড়ীৰ পৰা নামি কলিং কৰি পেলাই চচৰি যাওঁ না, কলিং কৰি ৰাস্তাৰ কিনাৰত মানে ললো। লৈ ভিডিঅ' কৰিছিলো মই তেতিয়া। ভিডিঅ' কৰি থাকোতে মোৰ বন্ধু এটাই ফোন কৰিছিলে। সেই ফোন কৰোতে সেইটো ৰেকৰ্ডিং আছিলে। মানে পিছত আছিল, তেখেতৰ মানে বেলেগ জেগাত যাব, সেই কনভয়তে আহি আছিল। মই ক'লো নালাগে আহিব, বেয়া কথা হব, এনেকুৱা হৈছে। অলপ আগতে কথা পাতিছিলো, তাৰপিছত মই ভিডিঅ' কৰি আছিলো। অলপ আগত যাব বিচাৰিছিলো, কিন্তু গুলি চলিলে না, গুলি চলতে তাৰমানে আগত যাব নোৱাৰিলো। আপুনি গোটেই বস্তুটো সন্মুখত দেখাইছিল, কেনেকুৱা কি হৈ গৈছিলে? গোটেইটো বিৱৰণটো কৰি দিব নেকি, কেনেকুৱা কি হৈছিলে, কেনেকে মানে তাত কিমান মানুহ আছিলে? তাতে 42 জন মানুহ আছিলে বুলি শুনা পাইছো কনভয়খনত, বাছখনত। সেইখন 42 জন মানুহতো গোটেই ফুলে হৈ যায়। সেই মানুহ বেছি দেখা পাই পেলাই মানে সেইখনতে মাৰি দিলে। তেতিয়া সেইখন সম্পূৰ্ণ ব্লাষ্ট হৈ গৈছে, একো নাই। মানুহ 50-60 ফুট দূৰত পৰিছে। য'ত ব্লাষ্ট হৈছে তাত একোৱেই নাই, বাছ গাড়ীখনৰ ইঞ্জিনটো আছিলে, আৰু একদম চব উৰি গৈছে। আৰু মানুহৰ কিছু অংশ ক'ত যে পৰিছে, হাত ভৰি ক'ত পৰিছে, চিদিৰে ভেদিৰে হৈ গৈছে একদম। বহুত মানে বেয়া লগা দৃশ্য। চিভিল মানুহ বিলাক দেখি পেলাই পলাইছে আৰু হাঁহে আমাক। কাশ্মিৰী মানুহ বহুত বেয়া, একদম চাপৰ্ট নকৰে, উগ্ৰবাদীক চাপৰ্ট কৰে। এনেকুৱা। অসমৰ সেইখন গাড়ীত আছিলে বসুমতাৰী বুলি মানুহ এজন আছিলে। সেইজন মই গম নাপাও, অসমীয়া ল'ৰা কেইজন আছিলে একেবাৰে গম নাপাওঁ। কাৰণ আমি গম পালো হয়, মানে যদি কনভয় বিলাক আমি মিক্স আহিছো যোৱাকালি। আগতে আমি আহিলে বেটেলিয়ন পাই আহো, মই 43 বেটেলিয়নৰ হয়, আৰু 43 বেটেলিয়নক এটা এখন গাড়ীত আহে, বেলেগ বেটেলিয়ন এখন গাড়ীত আহে। কিন্তু কালি মিক্স আহিছে, বেলেগ বেটেলিয়নৰো মৰিলে, ঢুকালে, আৰু বেলেগ বেটেলিয়নৰ বহুত কেইটা মিক্স হৈছে আৰু শ্বহীদ হৈছে। সেই চবে একো ধৰিব নোৱাৰিলো কোন কি। আৰু সেই সময়ত আমাক গাড়ী বিলাক বেক কৰাই দিলে, আৰু বেলেগ আহি গ'ল, আৰু আমাৰ CRP ভেলিকিউটি এইবিলাক আহি গ'ল। আমি আৰু বেক হৈ পেলাই ৰাতি তাতে থাকিলো। 2 ঘন্টামান থাকি আৰু আমাৰ আগবঢ়াই দিছে গাড়ী দি পেলাই। ৰাতি 2টামান বজাত আহি পালো আৰু কেম্প। কালি দিন ভাত পানী নাই দিনটো, ৰাতি 2টা বজাতে ভাত খালো কেইটামান। মানে বহুত বেয়া লগা দৃশ্য। আৰু মানে CRPৰ ফাৰ্ষ্ট হৈছে এনেকুৱা কাশ্মীৰত। আগতে মানে ছত্তীশগড়ত হয় এইবিলাক আইডি হেৰিটো, কিন্তু এই কাশ্মীৰত এতিয়া হ'ব ধৰিছে। আগতে কাশ্মীৰত মানে ডাইৰেক্ট গুলিয়াই ফায়াৰিং কৰে, এতিয়া মানে এইটো আইডি ব্লাষ্ট 2টা হ'ল, আৰু এইটো চবচে ডাঙৰ হ'ল। কিমান সময়ত ফায়াৰিং হৈছিলে? ফায়াৰিং মানে আইডি ব্লাষ্ট হোৱাৰ পিছতে ফায়াৰিং কৰাৰ পিছত আমাৰো ফায়াৰ কৰিলে। তাৰপিছত সিহঁতে পলালে। আৰু তাৰমানে সেইখন গাড়ীতো আছিলে, আৰু চাইডৰ পৰা কিছুমান আছিলে উগ্ৰবাদী ওপৰৰ ফালে, তেখেতসকলে ফায়াৰিং কৰিছিল। আৰু আমাৰ নেক্সট গাড়ী, আমাৰ গাড়ীখনৰ ফালে ফায়াৰিং কৰিছিল। আৰু সেনাৰ লগত কিমান সময় হৈছিল ফায়াৰিং? বেছি নহয়, 5 মিনিটো নহয়, আৰু 3 মিনিট মান, আৰু তাৰ ভিতৰতে পলাইছে সিহঁতে।
আমাৰ বহুত আহি পালে না মানুহ তেতিয়া মানে সিহঁতে যাব লগা হ'ল বাধ্য হ'ল কিন্তু বহুত বহুত বেয়া লগা দৃশ্য মানে কি ক'ম আৰু ৰাতি টোপনি নাহে এনেকুৱা হৈছে বহুত দুখ লাগি আছে এতিয়া মনটো এতিয়া ডিউটিও যাব লাগিব ৰাজনাথ সিংহ আহি আছে বুলি কৈছে কি হয় এতিয়া আপুনি ক'ত আছে এতিয়া মই কেম্পত আছো ৰিজাৰ্ভত এনে ৰাখি থৈ দিছে চাহাবে পিছে অলপ ৰেষ্ট লওঁ চাওঁ কি হয় এনেতো গ'লে চব গৈছে ডিউটি আজি ৰাতিপুৱাই গ'ল কেম্পতে বহি আছো তাত ঠাণ্ডা কেনেকুৱা ঠাণ্ডাতো বহুত ঠাণ্ডা বৰফ পৰিছে গোটেই লেতেৰা হৈ আছে জাগা এতিয়াও বৰফ আছে জমি আছে ৰোড ব্লক হৈ আছে নেকি চবফালে ৰোড বিলাক খুলিছে খোলাৰ কাৰণে আমি আহিব পাৰিলো নহলে নাহিলে হৈ কোনবাই না অসম আৰু উত্তৰ পূৰ্ব কিমান মান তাতে সেনা আছে বা গম পায় নেকি অসমীয়া ল'ৰাটো বহুত আছে কিন্তু কাৰ কি হলে একো গম নাপালো এতিয়া বিশেষকে মানে ক'ব নোৱাৰিম সেইটো অসমীয়া ল'ৰা কাকে এনেইতো ফেচবুকত দেখা পাওঁ শুনা পাই আছো এইবিলাক সঁচা না মিছা ধৰিব পৰা নাই লিষ্ট এখন আছিলে মোৰ তাতে লিষ্টখন হয় না নহয় আজিকালি লিষ্টখনত এম বসুমতাৰী বুলি এজন বাক্সাৰ তামোলপুৰা দিয়া হৈ আছে এখন মই ফেচবুকত ৰাতি পালো আমাৰ CRP কিন্তু দেখোন সেইখনত মই নাপালো এনে কিমান মান আছে সেই কাশ্মীৰত কিমান আমাৰ অসমৰ ল'ৰা ছোৱালী কিমান আছে য'ত সেনা বহুত আছে ল'ৰাটো বহুত আছে ধেৰ আছে অসমীয়া ল'ৰা বৰ্তমান এতিয়া কালি কি হ'ল গম নাপালো না এইবিলাক আপোনাৰ স্বাস্থ্যটো ঠিকে আছে মই ঠিকে আছো বৰ্তমান এনে এটা বেণ্ডেজ লগাইছিলো হাতত এইবিলাক আমাৰ ট্ৰিটমেন্ট হৈ গ'লে আৰু কিছুমান নাকত লাগিছে আৰু মাথাত কিছুমানত লাগিছে গ্লাছ বিলাক আহি এনেকুৱা আৰু মানে কিমান সময়ত এইটো গোটেই ঘটনাটো হৈছিলে এইটো 4:30 মানত হৈছে আৰু 6 বাজি 4টা মানে 4টা বজাত সিমান 4টা নবজতে আৰু 15 মিনিট মান থাকোতে হৈছে কথাটো আপোনালোকে ৰানিং গাড়ী আছিল ৰানিং গাড়ী আছিল ৰানিং গাড়ী আমাৰ লাইন হৈ একেবাৰে যায় তাৰমানে এনেকুৱা মানে একদম প্লান কৰিয়ে কৰিছে কামটো চিভিলিয়ান গাড়ী থাকিলে সিহঁতে নকৰে কিন্তু আমি যিটো ৰোডেদি আহি যাই আছো সেইটো গাড়ীটো ফ্ৰী আছে সেইটো ৰোড কিন্তু নেক্সট যিটো ৰাইট সাইডে থাকি যায় সেইটো ৰোডত এখনো চিভিল গাড়ী আহি থকা নাই আৰু এইখন গাড়ী ৰং সাইডেদি আহি মাৰি দিছে আমাক কোনখন গাড়ী এই যিখন আছিলে যোনখন গাড়ীত মানে উগ্ৰপন্থী আছিলে মোৰ বুলি আহিছে এজন আহিছে আহি পেলাই মাৰি দিছে এতিয়া আৰু এনেকে হ'ল এইখনে গাড়ী আৰু গাড়ী আছিল সেইখন যে ধৰিবই নোৱাৰিলো না স্কৰপিঅ বুলি কয় কোনোবাই আৰু আমি এল্টো যেন পাইছিলো এখন সেইটো ধৰিব নোৱাৰিলো কাৰণ বহি আছিলো না আমিও তেতিয়া ফোন কৰি আছিলো মই জাষ্ট মাক ফোন কৰি উঠিছো মই বোলো আছো দে আৰু কেম্প পাম তাৰপিছতে হৈছে ঘটনাটো এতিয়া ঘৰত ফোন কৰিছো আৰু তাৰপিছত মই বোলো কিবা হয় ফায়াৰিং চলি আছে না কিবা হয় ভয়ো লাগি আছিল তাৰপিছত ফায়াৰিংটো বন্ধই হ'ল এনেকুৱা ঘটনাটো বহুত ডেঞ্জাৰ আৰু কি কম মানে মাথা বেয়া হৈ যায় চকুৰ আগত কাৰ ভৰি পৰি আছে কাৰ হাত পৰি আছে চিনিয়ে নাপায় মানুহ কোন কি হয় ৰাতি আহি আমাক হিচাপ কৰিলে 92 বেটেলিয়ন আছিলে নেকি বেছিকে আপুনি কিমান নম্বৰ বেটেলিয়ন মই 43 বেটেলিয়ন এইখিনি আৰু ঠিকে আছে আৰু কিবা আপুনি ক'ব বিচাৰিব নেকি অসমবাসীক কিবা ক'ব বিচাৰিব অসমবাসীক কি কম ছাৰ এতিয়া দুখ কৰিব নালাগে আৰু অসমত যদি মানে ধৰ হেৰি হৈছে শ্বহীদ হলে আৰু দেশৰ কাৰণে আহিছো আমি সেইকাৰণে আৰু যাতে আমাৰ কাৰণে অলপ চিন্তা কৰে আশীৰ্বাদ কৰে নিজৰ ল'ৰা ছোৱালী বুলি এইখিনি বিচাৰো আৰু অসমৰ ৰাইজৰ পৰা টেনচন লাগে আমি দূৰত আছো না বহুত দূৰত আছো ঘৰ এৰি দেশৰ কাৰণে ঠিক আছে বাৰু দিয়ক হ'ব চিন্তা কৰিব নালাগে আছো যিকোনো সময়ত যেনেকুৱা মুহূৰ্ততে হওক খালি